আগতকৈ অলপ ডেভেলপ হৈছে এই ৰাস্তাটো মানে যিটো আমি প্ৰব্লেম পাইছিলোঁ তাতকৈ বহুত ডেভেলপ হৈছে 199% ডেভেলপ হৈছে আগত ৰাস্তাটো বহুত অসুবিধা আছিল গাড়ী ঘোঁৰা চলাৰ কাৰণে এম্বুলেঞ্চ আৰু মাৰুতি সৰু কাৰবিলাক চলা বহুত অসুবিধা আছিল এটা কিছুমান পেচেণ্ট নিবৰ কাৰণে অসুবিধা আছিলে এতিয়া অসম চৰকাৰৰ হেৰিত ৰাস্তাটো হ'ল বহুত ভাল লাগিল আৰু অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ